পৃথিৱীত যেতিয়া অধৰ্মই মূৰ দাঙি উঠে, ধৰ্ম আৰু পুণ্যক প্ৰতিহত কৰি পাপে সকলোতে নিজৰ সাম্ৰাজ্য গঢ়ি তোলে, একান্ত চিত্তে ভগৱানৰ গুণানুকীৰ্তন কৰি ভালপোৱা ভকত বৈষ্ণৱসকলৰ ওপৰত পাপৰ অত্যাচাৰ চলে আৰু ধৰ্মৰ পৰাজয় অধৰ্মৰ জয় হয়, তেতিয়াই অনন্ত শক্তি নাৰায়ণে ভিন্ন ৰূপে অৱতাৰ ধাৰণ কৰি পৃথিৱীত দুষ্টক দমন অৰ্থাৎ পাপক নাশ কৰি শান্তি ৰাজ্য স্থাপন কৰে। কৃষ্ণৰূপে জন্ম লৈ নাৰায়ণে অত্যাচাৰী কংসৰ লগতে মহাভাৰতৰ যুদ্ধ অৱতাৰণা কৰি অধৰ্মী কৌৰৱ কুলক নাশ কৰি ধৰ্মৰ স্থাপনা কৰি কৃষ্ণলীলাৰ অপূৰ্ব নিদৰ্শন জগতত ৰাখি গৈছে। আহক শিশু কৃষ্ণৰ নৃত্যৰ মাজেৰে ভগৱন্তৰ লীলা দৰ্শন কৰে। গোপগণ, তোমালোক আহিলা। তোমালোক ইয়াতে খন্তেক অপেক্ষা কৰা, মই কানাইক ভিতৰৰ পৰা লৈ আহোঁগৈ। কানাই, অ কানাই, কানাই, আহাচোন আহা, গোপগণ আহিছে। গোপগণ, তোমালোকৰ কানাই এয়া। তোমালোকে কানাইৰ লগত ইয়াতে নৃত্য কৰা, মই তোমালোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰোঁ। যোৱা কানাই।